জিমি তুমি ৰেডি হ'লানে ব'লা। অ' ৰাজদা ৰখা, মই মাক কৈ পেলাই আহি আছোঁ। অঁ ব'লা। জিমি চোৱাহি। এইটো ক্লিপ চোৱা কিমান ধুনীয়া হৈছে। ঠিক আছে ব'লা, তোমাক থৈ আহোঁ। ব'লা। ঐ ভাই এইফালে চাচোন। সেইপিনেও ভাল আছে চোন। আৰু এইটো চাইডেও ভাল। হ'ব বৌ এইফালে যাওঁ। অঁ ভাইটি, আমি ইয়াত জেগা এডোখৰ বিচাৰি আহিছিলোঁ শ্বৰ্ট ফিল্ম এখন বনাবৰ কাৰণে। ইয়াতে জেগা এডোখৰ বিচাৰি আহিছিলোঁ, পোৱাই নাই নহয়। দাদা আমাৰ গাঁও পানী ধুনীয়া জেগা আছে, যাব নেকি? অঁ হয় নেকি ভাইটি, ব'লাচোন জেগাডোখৰ চাই আহোঁ। অ' ভাই এইডোখৰ জেগাটো ভাল হ'ব। অঁ ব'ল ব'ল। সুমন তুমি ৰেডি নে? ৰেডি। ৰেডি নে? চাওঁ ভাই শ্বুটটো কেনেকুৱা হৈছে। ভাই চা না বে। অঁ ভাই আমাৰ ভিডিঅ' ধুনীয়া হ'ব। অঁ বে
সুমন আৰু এটা লাষ্ট ক্লিপ আছে, এইটো ভালকৈ দে ভাই। ৰোল কেমেৰা একশ্যন। ঠিক আছে দে সুমন, আজিৰ কাৰণে হ'ব দে। ঠিক আছে দে সুমন, আজিৰ কাৰণে হৈ গ'ল, আন্ধাৰো হৈ গ'ল। ঠিক আছে ৰাজ, মই আহিছোঁ। হ'ল নেকি দাদাহঁত? অঁ হৈ গ'ল, থেংক ইউ দেই আমাৰ প্লেচটো দিয়াৰ কাৰণে। আহিছোঁ। যাওক। যাব। অঁ হেল্ল' জিমি, তুমি আমাৰ পথাৰলৈ আহিবাচোন, কথা অলপ আছে তোমাৰ লগত। অঁ ঠিক আছে দিয়া ৰাজ, মই গৈ আছোঁ। অঁ হ'ব দিয়া। মোক লগ কৰিব মাতিছে, ভাল পোৱা কথা ক'ব নেকি? এই যি আছে যি নাই, যাওঁ দে। জিমি আহিলা? আহা ইমান দেৰি হ'ল যে কিয়? এই খোজকাঢ়ি আহিলোঁ যে, সেইটো পৰাই অলপ দেৰি হ'ল। বাকী তুমি যে কৈছিলা কিবা কথা আছিল বুলি কোৱা। প্ৰথমতে তুমি বহি লৈ আহিছোন। এতিয়া কোৱা। মই তোমাক কথা এটা সুধিবলৈহে বিচাৰিছোঁ। তাকেইতো শুনিব বিচাৰিছোঁ, কোৱা। ঐ শুনাচোন, মোক হেল্প এটা কৰি দিবা নেকি? কি বা কোৱাচোন। মোৰ ফিল্মখনৰ কাৰণে আৰু এজনী ছোৱালী বিচাৰি আছোঁ, প্লিজ তুমি লগৰ এজনী বিচাৰি দিয়া না। হা, তুমি মোক এইটো কথা ক'বলৈ মাতিছিলা? অঁ, আকৌ তুমি বেলেগ বুলি ভাবিছিলা নেকি? ঐ কি ভাবি আছা, পাৰিবানে নোৱাৰা কোৱা? ঐ শুনাচোন। জিমিৰ দ্বাৰা নহ'ব, মই বেলেগ ধান্দাহে ল'ব লাগিব। উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মদা আকাশৰ মায়াৰে নিচুকা সৰগী সৰগী মৰম আমাৰ দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেনি চলৰে মৰম খানি দিম তোমাৰে দেহত সপোন আঁকি দিম পদকত ইয়াৰে কোনত ভৈৰম তোমাৰে দিথ মোৰে প্ৰিয়া कैसी है माया घर के जिया হেল্ল' জিমি, এই
ডাবিং অলপ দিব লগা আছিল, আহিবাচোন আমাৰ ঘৰত। আহিলা, বহাহি। চোৱা জিমি, আৰু আমাৰ 3টা ভইচ আছে, এই 3টা কমপ্লিট হৈ গ'লে আমি ৰাতিলৈ ফিল্মখন ৰিলিজ কৰিব পাৰিম। অঁ হয় নেকি? ঠিক আছে দিয়া। ৰেডি? 1 2 3 দিয়া, ভইচ দিয়া। অঁ কোৱা। আৰু এটা দিয়া। ক'ত যোৱা? থেংক ইউ জিমি, আমাৰ ফিল্মখন কমপ্লিট হৈ গ'ল, আমি ৰাতিলৈ আপলোড কৰি দিম। তুমি মোক ইয়াৰলৈ মাতিলা যে কিয়? চোৱা ৰাজ, মই তোমাক কথা এটা ক'বলৈহে ইয়াত মাতিছোঁ। কথাটোতো ফোনতো ক'ব পাৰা, ইয়াত মাতা কি দৰকাৰ? চব কথা ফোনতে ক'ব নোৱাৰি, এইটো কথা অলপমান ছিক্ৰেট হয়। কিনো ছিক্ৰেট ৰাখিছা, কোৱাচোন তুমি। বহুত দিনৰ পৰা তোমাক কথা এটা ক'ম বুলি ভাবি আছিলোঁ, কিন্তু আজি বাধ্যত হৈ ক'ব লগা হ'ল। চোৱা ৰাজ, মই তোমাক কথাটো ক'ম, কিন্তু তুমি মানি ল'ব লাগিব। আৰে জিমি, কি কৈ আছা তুমি? কথাটোতো কোৱা ন। চোৱা ৰাজ, তুমি যি বুলি ভাবা, মই তোমাক বহুত ভাল পাওঁ। হে জিমি, কি কৈছা এইবোৰ? হয় ৰাজ, মই তোমাক বহুত ভাল পাওঁ। চোৱা জিমি, তোমাৰ এইবোৰ সপোন তোমাৰ মনৰ পৰা ওলাই দিয়া। আৰু মোৰ ছোৱালীৰ প্ৰতি অলপো ইণ্টাৰেষ্ট নাই। তোমাক মই ভণ্টি হিচাপে আৰু একো বুলিয়ে ভাবিব নোৱাৰোঁ। ঠিক আছে দিয়া, মই আহিছোঁ। কোনো মনা আকাশ মায়াৰে নিচুকা সৰগী সৰগী মৰম আমাৰ দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যে নিচাৰে দা